2020 কিনো তোমাৰ লীলা একেচাতে সুখ শান্তি সকলো কাহিনীলা প্ৰথমে নীলা মদৰ বটল পিছত গাহৰি শিখৰ কেপি এনেদৰে চলি থাকিলে নিজে মৰিম নাই 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 আজি মই পঢ়িমেই আজি মোক কোনো ৰখাব নোৱাৰে মই আজি পঢ়িমেই Get to the safe zone. Oh no! দেহা মেছেজ কৰিছো ৰিপ্লাই কৰা না Oh no! ও ভাই হাফ এটা আনিছো দিয়া হম কৰিব কি কৰা যায় নাই 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 এই এতিয়া নপঢ়োঁ আৰু এপেক দিয়ে আহোঁগৈ একে কাইলৈ পঢ়িমেই একদম বন্ধু এই চালি আতু কালি লাতেয়া যে এংকেছটা হ'ল ন কি হ'ল কালি মানে মায়ে মোক কৈ আছে দে ঘৰ চৰ খাই আমুক ভুচুক মই ঘৰ খাইবলৈ লাগিলোঁ বিচনা তলখন খাওঁতে টেংকে বটল এটা পৰিলে ন তাৰপিছত চাইছোঁ হয় কেলা বাপেৰৰ মদৰ বটলটো সৰি পৰিলে ভাগ্য ভাল বটলটো ভগা নাছিলে গোটেই মদগাল পৰিলে তাৰপিছত মই আইতাৰ ৰুমলৈ গ'লোঁ আইতা আমাৰ 86 ইয়াৰ্ছ হা আইতাই মানে চৰিয়াত মুতে ৰাতি চৰিয়াত মুতে হা মই গোটেই চৰিয়াৰ মুঠখিনি কেলা বটলটো ভৰাই থৈ দিলোঁ বাপেৰৰ পৰা গালি চালি নাখাবলৈ মুচি মেলি থৈ দিলোঁ আবেলি সোমাইছোঁহি আৰু লগৰ ল'ৰাৰ লগত আড্ডা মাৰি বাপেৰৰ পোৱাৰ নিচা আজি নিচা মই আজি কি খালোঁ মই গম নাপাওঁ মইতো কেলা অবাক বাপেৰলৈ কেলা সেইখিনি খুৱাই দিলোঁ নহয় কেলা মোৰ পিছত বেয়াও লাগিছে নিচাত কেলা মোকে যাইলে আৰু বুজিছ কি হ'ল ইমান কেটেঙা কেলে তহঁতি কেটেঙা হ'ল কিয় এইটো আমাৰ টেলেণ্ট হয় কেটেঙা হোৱা ধৰ কি টেলেণ্ট আৰে আমি মানুহ জীৱ জন্তু চব কনফিউজ কৰি দিব পাৰোঁ গম পোৱা কেনেকে কচোন এতিয়া মহে আমাক যদি কামুৰিব আহে নহয় সি চিন্তাত পৰি যায় কেলে তেজ দিওঁ নে তেজ নিওঁ মোৰ মাস্ক লাগি হ'ব এতিয়া অকৰা হৈ দে এ ধুনীয়া ল'ৰাটোকে নি গ'ল দেখা নাই নেকি ওচৰত আছো বলচোন কেলা ৰাকেশে পইচা দিবলৈ আছিলে এতিয়ালৈকে দিয়া নাই বে ক'ত আছে এই তাতে আছে ঘৰ থাক কি হ'ল বে পইচা দিব দুটকা কি হ'ল নকবি বুজিছ মোৰ গাঁৱত দিলে মোক বেকআপ দিলে কেলে কান্দিছ তুমি হেল্প কৰিছো তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ তোমাৰ দেউতাৰ ধেৰ টকা সম্পত্তি আছে সেইকাৰণে তোমাক ভাল পাওঁ ল'ৰা এই ৰেষ্টুৰেণ্ট আৰু ৱাইন শ্বপৰ মাজত পাৰ্থক্যটো কিয় এই তাকে নাজাননে প্ৰেমৰ আৰম্ভণি হয় ৰেষ্টুৰেণ্টৰ পৰা আৰু শেষ হয় ৱাইন শ্বপত